হয় বন্ধুসকল, এয়া দেখা পাইছে মই আছোঁ বৰ্তমান মহাৰাষ্ট্ৰ শিৱ মন্দিৰ বিহুবৰ প্ৰাংগণত আৰু মোৰ পিছফালে দেখিছে এইসকল লোক শ্ৰমদানৰ হেতু আগবাঢ়ি আহিছে আমাৰ বিহুবৰবাসী ৰাইজৰ বাবে আৰু আপোনালোকক ইয়াৰ দ্বাৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকৰ পৰা জানো, আহক। দাদা, আমি জানিব বিচাৰিছোঁ আপোনালোকে এতিয়া ক'ৰ পৰা আহিছে আৰু কিহৰ কাৰণে আহিছে, যাতে ৰাইজসকলে গম পায়। আপোনালোকৰ দ্বাৰা দুআষাৰ আগবঢ়াওক। ধন্যবাদ। আমি গোলাঘাট জিলাৰ পৰা আহিছোঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আমি সকলো স্বয়ংসেৱক আৰু কাৰ্যকৰ্তা ইয়াত আছোঁ। আমি এই যিটো আমাৰ বিহুবৰ অঞ্চলৰ যিটো বান বিধ্বস্ত এৰিয়া, এইটো আমি পৰিদৰ্শন কৰিও আহিছোঁ ৰাস্তাই ৰাস্তাই। আমি জানো যে ইতিমধ্যে উদ্ধাৰ কাৰ্য শেষ হোৱাৰ পাছত যিটো ৰিলিফ, সেই ৰিলিফো এটা অতিক্ৰম কৰিছেগৈ। আমি মানে টেম্পৰাৰী পুনৰ সংস্থাপনৰ কামত সকলো লাগি আছে। ইয়াৰ পাছত একেবাৰে পাৰ্মানেণ্ট যিটো সংস্থাপন, পুনৰ সংস্থাপন, সেইটো আৰম্ভ হ'ব। আমি গোলাঘাট জিলাৰ 150জন স্বয়ংসেৱক আহিছোঁ। যিবিলাকে বাঁহৰ কাম জানে বাঁহৰ কাম কৰিব, যিবিলাকে অন্য কাম জানে তেতিয়া ঘৰবিলাক চফা কৰিব। গতিকে ইয়াতে আমাৰ স্থানীয় আছে, বিজয় দা আছে। গতিকে মই বিজয় দাক আৰু দেৱাংশু দাক আগ্ৰহ কৰিম যে কেনেকৈ কোন যাব, ক'ত যাব, সেই বিষয়ে অকণমান চমুকে আগবঢ়াওক। যিহেতু আপুনি আমাৰ স্থানীয় বাসিন্দা আৰু আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেইবাবে আপোনালোক দুআষাৰ আগবঢ়াব বুলি আশা ৰাখিলোঁ। মানে প্ৰথমে মই অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই দুৰ্যোগৰ দিনত আমাৰ সংঘ পৰিয়ালৰ পৰা সুদূৰ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ স্বয়ংসেৱক বন্ধুসকল আহি আমাৰ বিহুবৰবাসী ৰাইজৰ ওচৰত থিয় দিছে। আৰু আজি বিশেষকৈ আমাৰ যিসকল স্বয়ংসেৱক আহিছে সকলোকে মই কৰজোৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বাঁহৰ কাম জনাসকলক আমি নেপালুখেতি অঞ্চলত আমাৰ যি অস্থায়ীভাৱে আশ্ৰয় শিবিৰ নিৰ্মাণ কাৰ্য চলি আছে ইতিমধ্যেই, তাত বাঁহৰ কামত সহায় কৰিবৰ বাবে আমি নিয়োগ কৰিব বিচাৰিম। আৰু বাঁহৰ কাম নজনাসকলক আমি 10জনীয়া গ্ৰুপ কৰি, যিবোৰ ঘৰত মানে ধৰি লওক বৃদ্ধ মানুহ পৰিষ্কাৰ কৰিব নোৱাৰে বা পুৰুষৰ সংখ্যা কম, কাৰণ গোটেই গাঁওখনতে যিহেতু বিপৰ্যয় হৈছে, ইজনে সিজনক সহায়ো কৰিব পৰা নাই, চবেই বিপদত আছে। সেইধৰণে আমি ভাগ কৰি দিম। লগতে আমাৰ শিমলুগুৰি খণ্ডৰ কাৰ্যবা আমাৰ বিজয় বৰগোহাঁই দাদা আছে, তেখেতেও কেনেকৈ কৰিলে ভাল হয় যোজনাটো কওক। পোনপ্ৰথমে আপোনালোক উপস্থিত থকা গোলাঘাট জিলাৰ সমূহ স্বয়ংসেৱক বন্ধুবৰ্গলৈ আমাৰ শিমলুগুৰি খণ্ডৰ তৰফৰ পৰা স্বাগতম আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে অৱগত আমাৰ এই অঞ্চলত কেনেধৰণৰ এটা বানৰ বিপৰ্যয় আৰম্ভ হৈ গ'ল। তো এতিয়া আমাৰ আজি যিসকল আমাৰ স্বয়ংসেৱক বন্ধুসকল ইয়াত উপস্থিত আছে, এইসকলক আমি দুটা ভাগত বিভক্ত কৰি বাঁহৰ কামত এইখিনিক জড়িত কৰাৰ লগতে বাকীসকলে আমি ইয়াৰ যিবিলাক ৰাজহুৱা অনুষ্ঠান, মানে নামঘৰ বা স্বাস্থ্যকেন্দ্ৰ বা বিদ্যালয়, তেনেকুৱাবিলাক আমি চাফ চিকুণৰ কাৰণে মানে জড়িত হ'ম আমি সকলোৱে। আৰু তাৰোপৰি আমাৰ ইয়াত যোৱাকালি লখিমপুৰৰ পৰা এটা দল আহি ইতিমধ্যে ইয়াত নিবাস কৰিছেহি। তেওঁলোকে অহা এসপ্তাহ দিন ইয়াতে থাকি তেওঁলোকে ইয়াৰ নিৰ্মাণ কাৰ্যই হওক বা চাফাই যি কাম হ'ব, এই কামতো তেওঁলোক জড়িত হ'ব। আৰু আজি আমাৰ গোলাঘাটৰ যিসকল স্বয়ংসেৱক কাৰ্যকৰ্তা আছে, তেওঁলোকে আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰমদানৰ লগতে যি নিৰ্মাণ কাৰ্য, সেই নিৰ্মাণ কাৰ্যতো জড়িত হ'ব। আৰু সকলোলৈকে আমি পুনৰবাৰ এক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজি আমি আমাৰ এই কাৰ্যক্ৰম আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ।